হেল্ল' দোস্ত, তো মই গৈ আছোঁ বৰ্তমান এতিয়া বানপানী চাবলৈ। মই কৈছিলোঁ নহয় বানপানীৰ ব্লগ দিম বুলি আপোনালোকক। চ' বানপানীৰ ব্লগ আহি গৈছে, মানে বহুত জোৰকৈ পানীটো বাঢ়িছে বুলি কৈছে। তো সেইটোকে চাব গৈছোঁ আৰু আপোনালোককো দেখুৱাম। তেতিয়ালৈকে ভিডিঅ'টো চাই থাকক, ক'ত কিমান পানী আছে দেখুৱাই আছোঁ ধুনীয়াকৈ। ব্লগটো তেতিয়ালৈকে চাই থাকক। মই আছোঁ, বিকাশ ভাই আছে আৰু চুনু ভাই আছে। তো সিহঁতে ৰখি আছে, মোক মাতিলে। এতিয়া আহিছোঁ, ওলাই কি হৈছে ৰ'ব। আৰু আমি গৈ আছোঁ পুৰা একদম পানী, পুৰা পানী। আৰু আমি গৈ আছোঁ পুৰা একদম ভাই পকड़ जरा, এইফালে চাওক একদম सब पानी, सब पानी ये सुबह में आया था इधर, थोड़ा भी पानी नहीं था। ये लोग अभी ৰাতিপুৱা আহিছোঁ আমি, এইফালে পানী নাই। देखाई दे भाई इतना पानी 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 कर दिया। पानी पानी गोरा ही गोरा, पानी पानी पानी। क्या होगा हमारा एक इन्वर्ट अभी नहीं रुक गया है, अब क्या होगा। ভাই সব ওলাই আহিছে, সব ৰাস্তাত ওলাই আহিছে ভাই। सब लोग आ रहा है रास्ता पर, সব ৰাস্তাত ওলাই আহিছে ভাই। এইফালে চাওক पानी বাহ। पानी तो चाय की बगान था इधर, चाय की बगान। अब चाय की बगान किधर गई मालूम ही नहीं। टिक्का सिक्का कुचाई जाओ, मालूम ही नहीं। टिक्का सिक्का कुचाई जाओ, এইফালে সব বগান, এইবোৰ সব বগান। सब बगान। এইফালে টেনচন লগোৱা হৈছে আৰু এইবোৰ সব টেনচন লগাইছে। पानी हमारे আমি তিনিটা এই পানীতে ওলাই আহিছোঁ। এইটো নাজাৰা চাওক, এইটো হয় আমাৰ নাগালেণ্ড। চাওক वो पहाड़ दिख रहा है भाई, वो पहाड़ में मेरा घर है। भाई साहब कुछ ज्यादा नहीं हो गया ये? চাওক গাইজ, কোনে ভাবিছিলে আমাৰ ৰাস্তাটো এনেকুৱা হ'ব বুলি। ভাল যে ৰাস্তাটোত গাঁত চাত নাই গাইজ। ভাল, সেইটো চবতকে ভাল ৰাস্তাটো ভাল আছে আমাৰ আমাৰ ৰাস্তাটো এইফালে ভাল। বুলি এইফালে আমি চাওক। হাঁহ কৰি ওলাই এইটো ৰাস্তাত প্ৰথমবাৰ ইমান ডাঙৰ ডুবা হোৱাৰ কাৰণে পাৰ হৈছে, নহ'লেতো এনেকৈ নহয়। তাৰপিছত সেইফালে দিচাংপানী ফালেও পূৰা বোলে ৰাস্তাত পানী, সেইটো গাড়ীটো দেখিয়ে গম পোৱা গৈছে। চাওক গাইজ, ভিউ চাওক, চাওক। দিছ ইজ আৱাৰ আসাম গাইজ, দিছ ইজ আৱাৰ আসাম। গৰু, মানুহ, ছাগলী, কুকুৰা, হাঁহ আৰু মানুহৰ কঠীয়া এইবোৰ চাওক, চব ওপৰত উঠিছে, চব ওপৰত উঠিছে। মানে আৰু পানীয়ে পানী, স্কুল চব। চাওক আৰু ইয়াকতো কি ক'ম মই, ইয়াৰ মাথাটো অকণ বেয়া আছে। अच्छा চাই থাকক আৰু আগফালে আৰু আছে পানী, কিন্তু ইয়াৰতো একো কথা নকওঁ মই। মেণ্টেল টাইপ থাৰ্ড ক্লাছ বুলি কয় যে। तोबा थारा मूड खराब कर दिया। মানুহবোৰ কেনেকৈ ছাৰ্ভাইভ কৰিছে। এইফালে কিয় আমাৰ গড় চাৰিআলি এইফালে চেপনো যাব পাৰি নি, 12 কিলোমিটাৰ। এইটো চাওক, দোকানটো ভাঙি পূৰা শেষ। এইফালে চাওক, এই ঘৰ চৰ কিছুমান ভাঙি দিছে আৰু এইডোখৰত আলি একটা আছিলে, আলিটো পূৰা শেষ হৈ গৈছে আৰু। অঁ বৰচকী, অঁ এইফালে একটা ৰাস্তা গোটেই খতম। অ' খুৰী, আমাক পাৰ হ'ব দি লওক। তো গাইজ, আমি তিনিটা ৰিক্স লৈ কিনে এতিয়া এইখন পাৰ কৰিছোঁ। আৰু চাওক, এইফালে এম্বুলেঞ্চ একটা ৰখি আছে, ই পাৰ হ'ব নোৱাৰিছে। মানে জানো কেলৈ পাৰ হ'ব নোৱাৰিছে, এইটো পাৰ হ'ব পাৰিলে হয়। अच्छा हमको सिखा रही है। অঁ, পানীটো যদি একেৰাহে গৈ থাকে এইডোখৰত গাঁত হৈ যাব। এনেকাই ৰাস্তাবোৰ বেয়া হ'ব। নাই কাৰেণ্ট নাই, কাৰেণ্ট কাটি থৈছে।
দাদা বহুত বহুত সাহস কৰি পাৰ হৈছে কিন্তু দেই দাদা। চাফৰাইলৈকে আছে বোলা। অকণমান পাব আমি এম্বুলেন্সখন আহিলে আৰু বহুত সাহস কৰি আহিছে কিন্তু দেই গাইছে চাওক, বহুত সাহস কৰি এম্বুলেন্সখন আহিছে আৰু পাছে পাছে আৰু এখন গাড়ী আহিছে। সাহস কৰি কি গ'ল নেকি ৰাস্তা? এম্বুলেন্সখন বহুত দেৰিৰ পৰা ৰখি আছিলে। এইখন বোলে একদম চাপৰাইলৈকে আছে ন, দাদাজনে ক'লে একদম চাপৰাইলৈকে আছে, পূৰা পানী গোটেই ৰাস্তা এনেকাই। বাকী পানী বহুত লেতেৰা, পানীটো বহুত ধূলা। খেতি ছিজন নহয়, এইটো পাহাৰৰ পানী হয় নাই, সেইটো কাৰণে ধূলা। এইটো ভিডিঅ' নবনাওঁ বুলি কোৱা মানুহটো এইটো এতিয়া ভিডিঅ' বনাইছে। এতিয়া পটককৈ চাই পাই গ'ল কেমেৰাটো ফোনটো লগাই দিছে, এনেই ফোনটো লগাই দিছে মূৰত। আমি চাই পাই গ'লো এই কেমেৰা কৰি আছিলে ভিডিঅ'। দিচাং, এইটো হয় দিচাং, এইটো হয় আমাৰ আধা আধৰুৱা দিচাঙৰ দলং। এইবোৰ চব পানীৰ তলত আছে। পানী কি ক'ত উঠি গ'লে? নোলালেই হ'ল ন চুনো, চেলেঙীয়া হৈ আহিছে। অলপমান বেছিহে দেখিলোঁ, মাটিটো খহাই। এইটো কম নাই দেখোন। সেই নাই, আগত যেনেকা আছে তেনেকা আহিছেহে, কমিলেতো ভালেই ন। এইটো পাইপ হয় নেকি? এইটো কোনটো? এইটো পাইপটো ওলাই গৈছে। এইটো কি হ'ব? এইটো পাইপ লাইনত পাইপ হৈছে, ওলাই গৈছে। সাঁতুৰিব মজা লাগিব ন? এইফালৰ পানী, পাইপটো হ'ব এইটো। এইফালৰ পানী এইফালে ওলাই গৈছে চব, মানে বেলেগ আৰু। এইটো বহুত গাঁত হ'ব এইডোখৰত, সাঁতুৰি মজা লাগিব ন? সাঁতুৰি গোল গোল ঘূৰি থাকিবি তাতে। পাৰ কৰি দিব আৰু পথাৰ হয় ন এইটো, নহয়। তো বন্ধুসকল, বানপানীৰ ভিডিঅ'টো ইয়াতে এণ্ড কৰিছোঁ। বাকী ছানছেট হ'বলৈ আহিছে এইফালে চব, ছানছেট। এতিয়া কি ক'ম আৰু, বানপানী গোটেই চালোঁ। আমাৰ এইফালে পূৰা মানে বুৰি গৈছে পানী। আৰু ভালকৈ থাকক, মানে যেতিয়ালৈকে বানপানী আছে আৰু ভালকৈ থাকক। আৰু সৰু বাচ্চাবিলাক ঘৰৰ পৰা ওলাব নিদিব। আৰু কি ক'ম, সেইবোৰেই। বেছি বিপদত পৰাসকলক সহায় কৰক, এইটোৱে। আৰু ভাল লাগিলে ভিডিঅ'টো লাইক কৰি যাব। এণ্ড নতুন যদি চেনেলটোত আছে কোনোবা, ছাবস্ক্ৰাইব কৰি যাব। এনেকুৱা আৰু বানপানীৰ এনেকুৱা আৰু ভাল ভাল ভিডিঅ' আপোনাক দেখাব পাৰিম বুলি। ধন্যবাদ।